বিহু মানে লাৰু পিঠাৰ জুতি ৰঙা চাহ গাখীৰ দিয়া চাহৰ লগত পিঠাৰ জুতি সঁচাই বৰ অনুপম বিহু মানে জেতুকা পাতৰ কেঁচা কেঁচা গোন্ধ বিহু মানে সৰুৱে ডাঙৰক দিয়া সন্মান আৰু ডাঙৰে সৰুক কৰা মৰম আৰু লগ বন্ধুবোৰ একেলগে মিলিজুলি কৰা ফূৰ্তি তামাচা এয়া ভণ্টি তাই বান্ধৱীক লগ পালে আৰু দুয়োজনীৰে ষ্টাইল একেই আৰু দুয়ে খেলিছে পাঞ্জা আৰু পাঞ্জাত কোন জিকিলে ভিডিঅ'টো শেষলৈ চালে গমেই পাই যাব আৰু জিকিলে আমাৰ গুড্ডি আৰু মুন্নাক হৰুৱাই দিলে আমি চাবলৈ গ'লো মহিলাসকলৰ মিউজিক চেয়াৰ প্ৰতিযোগিতা আৰু মই এতিয়া আপোনালোকক এটা এটাকৈ আমাৰ বিহুত অনুষ্ঠিত কৰা গোটেইবিলাক মহিলাৰ প্ৰতিযোগিতা দেখুৱাম আৰু আপোনালোকে চাই খুবেই আমোদ পাব চাওকচোন খুৰীজনীয়ে ঘূৰি ঘূৰি আহি আকৌ চকীখন লাভ কৰিলে এয়া মিউজিক চেয়াৰ আনন্দ মিউজিকৰ তালে তালে খুৰীহঁতে খেলিছে মিউজিক চেয়াৰ প্ৰতিযোগিতা আৰু এয়া গাঁৱৰ মহিলাসকলে একত্ৰিত হৈ খেলিছে মিউজিক চেয়াৰ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু খুব ভাল পাব আৰু সকলোৱে খুব এনজয় কৰিব বুলি আশা কৰিলোঁ আৰু এয়া চাওকচোন উঠা বহা আৰু এয়া বিনা খুৰীক চাওক তেওঁ বহিছেই নে উঠিছেই ধৰিব পৰা নাই আচলতে তেওঁৰ চাগে কঁকালৰ বিষ আছে গতিকে চাওকচোন উঠা বহা খেলা ষ্টাইল আৰু এয়া আমাৰ মুন্না হাঁহিত থাকিব পৰা নাই খুৰীহঁতৰ উঠা বহা খেলা ষ্টাইল চাই কিন্তু সকলোৱে অংশগ্ৰহণ কৰিছে আৰু চাওকচোন হাৰিলে তেওঁলোকৰ মাজত কি কাজিয়া লাগি যায় মানি নলয় মানে হাৰা বুলি মানি নলয় আৰু সকলোৱে কিন্তু বহুত আগ্ৰহেৰে প্ৰত্যেকটো খেলতে অংশগ্ৰহণ কৰিছে আৰু এয়া হৈ আছে মহিলাসকলৰ জোৰদাৰ কুকুৰা যুঁজ খেল আৰু এয়া চাওক মেখেলা কোচাই হ'লেও তেওঁলোকে কুকুৰা যুঁজ খেলিবলৈ এৰা নাই আৰু তামাম যুদ্ধ চলিছে সকলোৰে মাজত আৰু কোন জিকিলে লাষ্টলৈ চাই থাকিব ভিডিঅ'টোৰ শেষত গম পাই যাব আৰু এয়া হৈ আছে ৰছী টনা খেল আৰু দুই পাৰ্টিয়ে চাওক কিমান জোৰ লগাইছে দুয়োফালে পূৰা জোৰ লগাইছে আৰু কোন জিকিব চাই থাকক শেষলৈ চাই থাকক গম পাই যাব আৰু বিহু বুলি গাঁৱৰ মহিলাসকল ওলাই আহে সকলোৱে একত্ৰিত হৈ খেলা ধূলাত ভাগ লয় এইটো এটা আনন্দ আচলতে সকলোৱে এই আনন্দত ভাগ লোৱা উচিত আৰু সেইকাৰণে মই ইমান ধুনীয়া এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু মুন্নাৰ হাঁহি কিন্তু চাবলগীয়া আৰু এয়া ৰছী টনা শেষ হোৱাৰ পাছত হ'ল দৌৰ প্ৰতিযোগিতা আৰু এয়া খুৰীহঁতে একদম পূৰা দাউৰিছে আৰু ভিডিঅ'টোৰ শেষত এজনী ছাগলী আপোনালোক সকলোকে দিব ৰঙালী বিহুৰ শুভেচ্ছা আৰু বাই বাই।